নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোকক মোৰ চেনেল উইংসফ জিন্দেগীৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো। আজি মই ৰান্ধিছো হাৰিয়ালি চিকেন। আহকচোন ইয়াৰ বাবে মই কি উপকৰণ লৈছিলো চাই লওঁ। হাৰিয়ালি চিকেনত সাধাৰণতে ধনিয়াৰ সৈতে পদিনাৰ পাত ব্যৱহাৰ কৰা হয় যদিও মোৰ হাতত পদিনাৰ পাত নথকাৰ কাৰণে মই মান ধনিয়া ব্যৱহাৰ কৰিলো। প্ৰথমতে মই দুইবিধ ধনিয়া, কাজু বাদাম আৰু জলকীয়া দুটা অলপ পানী দি মিহিকৈ পেষ্ট বনাই ললো। এতিয়া এখন কেৰাহীত অলপ সৰহকৈ প্ৰায় 1 কাপ মান মিঠাতেল দি লৈছো আৰু তেলখিনি গৰম হোৱাত ইয়াত মই পিয়াজখিনি ভালদৰে ভাজি লম। এইখিনি সময়তে মই পিয়াজখিনিত হালধি, গৰম মছলা, জালুকৰ গুৰি আৰু নিমখ আধা চামুচ দি লম। পিয়াজখিনি কম জুইত ভালদৰে ভাজি লোৱাৰ পিছত মই ইয়াত খুন্দি ৰখা আদা নহৰু পেষ্টখিনি দি ল'ম আৰু এই পেষ্টখিনি 2 মিনিট মান সময় ভাজি ইয়াত মাংসখিনি এড কৰি দিম। মাংসখিনি এড কৰাৰ পিছত মই ঢাকোন লগাই ভালদৰে ভাজি ল'ম। মাংসখিনি মই মাজে মাজে লৰাই আছো। মাংসখিনি অলপমান ভাজ খালত মই ইয়াত আগতে ভাজি ৰখা আলু কেইটুকুৰা দি দিম। আলু অপচনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মাংসখিনি ভালদৰে ভাজি হলত এতিয়া ধনিয়াৰ পেষ্টখিনি মিক্স কৰি দিম আৰু তাৰ পিছত 5 মিনিট মান সময়ৰ কাৰণে মিডিয়াম ফ্লেমত ভাজি ল'ম। পাঁচ মিনিট মান সময় মিডিয়াম ফ্লেমত ভজাৰ পিছত আমাৰ সেউজীয়া চিকেন অৰ্থাৎ হাৰিয়ালি চিকেন খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ এনেদৰে মান ধনিয়া দি ট্ৰাই কৰি চাবচোন, খাই নিশ্চয় ভাল পাব। আজিলৈ তেনেহ'লে বিদায়, ধন্যবাদ।